অশ্ৰী মোক তুমি মাতিছিলা কোৱাচোন মই মানে এটা বহুত ডাঙৰ কাম কৰি আছিলোঁ তোমাক পিছত কম আৰু কিন্তু কোৱাচোন কোৱা তুমি মোক কিয় মাতিছা বাৰু তোমাৰ কথাটো মোক পিছতকৈ ক'বা বাৰু ময়ো তোমাক ডাঙৰ কথা এটা কাৰণে মাতিছোঁ ইয়াত আমি আমাৰ ঘৰৰ পাৰ্টি ৰুমটো চাফা কৰিব লাগিব বুজিছানে বাৰু ঠিক আছে দিয়া এটা কাম কৰোঁ আহা মামা তৃপ্তি ছাৰকো কৈ দিওঁ আমাৰ লগতে কাম কৰি দিব আমাক হেল্প কৰি দিব নাই তৃপ্তিক নালাগে দিয়া তাত ইম্পৰ্টেণ্ট কামত আছে ঠিক আছে তেনেহ'লে হ'ব দিয়া মাংকি পাপাও ঘৰত নাই কোনো নাই আমিয়ে চাফা কৰিব লাগিব আৰু শুনাচোন মামা চাফা কৰি আমি আমাৰ ঘৰলৈ যাম দেই কিয় আকৌ ঘৰত এতিয়া তৃপ্তি আৰু মাই আছে চাগে তুমি কিয় যাবলৈ খুজিছা আকৌ আজি হঠাৎ যে যাবলৈ মন গ'ল নহয় কিয় মামা মই কি যাব নোৱাৰোঁ নেকি আমাৰ ঘৰলৈ হা তাত আইতাহঁত আছে বাৰু কি নহ'ল আমি কি যাব নোৱাৰোঁ নেকি মোৰ কিন্তু বহুত মন গৈছে যাবলৈ মোৰ ঘৰটোলৈ বৰ মনত পৰে জানা মা ৰাতি শোৱাৰ সময়তো মনত পৰে কাৰণ আমাৰ যে বিচনাখন ইমান ধুনীয়া ন আমি ইমান ধুনীয়াকৈ সজালোঁ ঘৰটো এতিয়া আমি ইয়াতে আছোঁ মোৰতো আমাৰ ঘৰত থাকিবলৈহে মন যায় তুমি লৈয়ে নোযোৱা এতিয়া মোৰ বহুত ভাল লাগে আমাৰ ঘৰত আমি নহ'লে এটা কাম কৰিব পাৰোঁচোন মামা মই তুমি মাংকি পাপা আমি চোন চব আমাৰ ঘৰত থাকিবই পাৰোঁ নহয়নে তেতিয়াহ'লে ইয়াত আকৌ কিয় শ্ৰী তোমাৰ প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই কিনো কওঁ মই তোমাক বুজি পোৱা নাই মই নিজেও টপিকটো বুজি নাপাওঁ তোমাকনো কি ক'ম তুমিনো এইবিলাক কথাত কিয় লাগি থাকা মই যি কৈছোঁ সেইটো শুনা আকৌ আমি এতিয়া চাফা কৰিম তুমি এইবিলাক থোৱা ভাবি থাকিব নালাগে তুমি অ'কে বাৰু ঠিক আছে হ'ব দিয়া বাট মোৰ এনচাৰ মোক দিবা দেই মা তুমি মাংকি পাপাকো সুধি ল'বা মোৰ বহুত জানিবলৈ মন যায় ঠিক আছে মামা বাৰু আমি কিন্তু যামেই আমাৰ ঘৰলৈ দেই মই তোমাক কৈ দিলোঁ কিন্তু হ'ব শ্ৰী আমি যামেই তুমি টেনশ্যন নল'বা মই মাংকি পাপাকো কৈ দিম মাংকি পাপাও যাব আমাৰ লগত হ'ব মই তুমি আৰু মাংকি পাপা আমি ঘৰলৈ যাম ঠিক আছে অ'কে ঠিক আছে হ'ব দিয়া এতিয়া ব'লা আহা আমি চাফা কৰোঁ কিন্তু চাবা শ্ৰী মই যি কওঁ তাকেহে কৰিবা নিজে একো কাম নকৰিবা কিন্তু তাত দেখা নাই কিমান চিচাৰ আছে তোমাক তালৈ নিবলৈ মোৰ এটা কাৰণে মন আছে জানা তোমাক কিবা এটা মই কথা ক'ম তাত মোৰ একো মন নাই মই নিজেও সেয়া চাফা কৰিব পাৰোঁ কিন্তু মই তোমাক এটা কাৰণে লৈ যাওঁ কাৰণ এদিন তুমি মোক সেইখিনি জেগাতে এটা কথা কৈছিলা আৰু ময়ো তোমাক সেইবাবে কিবা এটা ক'ম মই তোমাক কি কৈছিলোঁ মই একো কোৱা নাই দেই নাজানো আৰু তুমিহে জানা আৰু মই একো কোৱা নাই কিন্তু কি ক'বানে তুমি মোক কথাটো তুমি তালৈ গ'লেহে গম পাবা এতিয়াই সোধা নেকি তুমিও যোৱা আৰু ছাৰপ্ৰাইজ একদমেই ভাল নোপোৱা নহয়নে পৃথিৱীত ছাৰপ্ৰাইজ ভাল নোপোৱা মানুহ থাকেনে থাকে তুমিয়ে তেনেকুৱা একদম বেয়া পোৱা তুমি ছাৰপ্ৰাইজ নহয়নে হয় দিয়া আচ্ছা বহুত কথা হ'ল ব'লাচি এতিয়া আমি যাওঁ ধেৰ কাম আছে বহুত কথা পাতিলোঁ আমি এতিয়া ব'লা মামাৰ ৰুমটোচোন বহুত লেতেৰা হৈ আছে আমি বহুত চাফা কৰিব লাগিবচোন পটাপট লাগি যাওঁ মামা নহ'লে দেৰি হ'ব আমাৰ ঠিক আছে আমি সোনকালে লাগি যাওঁ আহা কামত নহ'লে দেৰিয়ে হ'ব শ্ৰী ধ্যানছে কিন্তু ভাঙিব চাগে বটলটো তুমি ধ্যানছে গৈ ডাষ্টবিনত থৈ আহাগৈ মামা এদিন যে মই তোমাক কৈছিলোঁ ইয়াত মনত আছে এই ৰুমটো দেখি মোৰ যে সেই কিডনাপাৰ ঘৰটো মনত পৰি যায় জানা এনেকুৱাই আছিলোঁ তাতো কিমান কান্দিছিলোঁ মই জানা মামা মোক তাত যে বান্ধি থৈ দিছিলে শ্ৰী তুমি আকৌ উলিয়াইছা মই সেইটো কথাই কৈ আছিলোঁ তোমাক অথনি কিয়নো তুমি ভাবা ভয় নালাগে তোমাৰ মামা গোটেই সিহঁতৰ ৰুমটো যে এনেকুৱাই আছিলে য'ত ত'ত বটলছ পৰি আছিলে শ্ৰী তুমি যদি আকৌ এইবিলাক কথা কৈ থাকা মই কিন্তু তোমাক এইবিলাক চাফা কৰিব নিদিম তুমি ইয়াৰ পৰা গৈ পেলাই শুই থাকিব লাগিব বুজিছানে কি কথা কৈছা তুমি এইবিলাক হা
শ্ৰী পেলোৱা সেইবিলাক কিন্তু মা মই সঁচা কথাটোহে কৈছোঁ তাত কেনেকুৱা লাগিছিলে কি হৈছিলে সেইবিলাকহে কৈছোঁ নালাগে সেইবিলাক মই নুশুনো মোৰ বহুত ভয় লাগে জানা শ্ৰী ফটোৱা কথাবিলাক কিন্তু আজিৰ পৰা নুলিয়াবা মোৰ বহুত ভয় লাগে ঠিক আছে মামা খং নকৰিবা আম সৰি কেনেকৈ খং নকৰিম তোমাক হা সিদিনাখনো ক'লা আজিও ক'লা মই তোমাক মানা নাই কৰা নেকি কিবা মোক সদায় মানা কৰি থাকোঁ আকৌ কিয় এইবিলাক মনত পেলোৱা হা শ্ৰী মই বহুত বেয়া পাওঁ কিন্তু চাবা এইটো তোমাৰ লাষ্ট ৱাৰ্ণিং আকৌ যদি তুমি এইবিলাক কথা মনত পেলোৱা আৰু মোক কোৱা মই কৈ দিলোঁ কিন্তু শ্ৰী মই তোমাক কেতিয়াও নামাতো খোৱা লোৱা পানী খোৱা লোৱা আকৌ খাইছোঁ মামা এতিয়া তুমি মোক মাফ কৰি দিয়া হ'ব হ'ব ঠিক আছে বাৰু হ'ব মাফ কৰি দিয়া মানে তুমি ঘৰলৈ যাবলৈ নাপাবা বুলিহে কৈছা মোক চাগে ন নাই নাই মামা তুমি খং কৰিছা কাৰণেহে মোৰ এনেই একো মোৰ মন নাই মামা তুমি ভুল বুজিছা হ'ব দিয়া মই কি বুজি নাই পোৱা বুলি ভাবিছা হা আই এম ছ' চৰি মামা প্লিজ চৰি মই এতিয়া তুমি এবাৰ কৈ দিওঁতে বুজি পাইছোঁতো তুমি এইটো টেনশ্যন ল'ব নালাগে নহয় মই বুজি পাইছোঁ নহয় হ'ব দিয়া এটা সৰু কথাহে হয় মই এনেই মোৰ মুখৰ পৰা ওলাই গ'ল আৰু সৰু কথা নহয় শ্ৰী এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু তোমাৰ কাৰণেও বুজিছা কেনেকৈ আছিলোঁ মই জানা তুমি আৰু কেনেকৈ তুমি আছিলা তুমি জানা হা এইটো বহুত ডাঙৰ ঘটনা হয় সৰু কথা নহয় শ্ৰী সৰু কথা নহয় মোৰ কাৰণে একদমেই সৰু কথা নহয় তৃপ্তি আৰু ৰীতি কি যে হৈছিলে সেইকেইদিন নজানা আকৌ তুমি মোক মনত পেলাই দিয়া কি যে হৈছিলে আমি সেইকেইদিন কেনেকৈ আছিলোঁ আমিহে জানো তুমি কি জানিবা মই তোমাৰ কাৰণে কিমান গালি পাৰিছিলোঁ কাপিৰক জানা মানে মাংকি পাপা নহ'লে আৰু কোন হ'ব হা কাপিৰটো তাৰেই নাম এতিয়া ব'লা তুমি ইয়াৰ পৰা যোৱা ব'লা মানে তুমি ইয়াৰ পৰা যোৱা মই চাফা কৰি দিম তুমি নহ'লে আকৌ এইবিলাক কথা ক'বা আৰু মই এইবিলাক কথা শুনিব নোৱাৰোঁ বুজিছানে আৰু আমি ফুৰিবলৈ যাবলৈ আছে নেকি গতিকে এনেকৈ কথা পাতি থাকিলে নহ'ব ঠিক কৰি আমি যাবলৈ আছে হয় দিয়া ঢেৰ কাম আছে আজি তুমি বাকীখিনি কৰা এইটো মই ডাষ্টবিনত পেলাই ৰুমত ভালকৈ বহি থাকিম হ'ব মই যাওঁ দিয়া তুমি কাম কৰা আমাৰ আজি ঢেৰ কাম আছে নহয়নে আকৌ আমি যাব আছে নহয় ঘৰলৈ মাংকি পাপাৰ লগত তুমি কিন্তু মাংকি পাপাক ফোন কৰি দিবা দেই মই যাওঁ মই এবাৰ কৈ দিম বাৰু মেছেজত কামখিনি কৰি শেষ হ'ল মা অঁ শ্ৰী চব হৈ গ'ল আজি পাৰ সেইটো ৰুম লেতেৰা হৈ নাথাকে চাফা হৈ থাকিব আচ্ছা মামা এতিয়াতো তুমি জানাই ন আমি যাব লাগিব ব'লা 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 মোক লৈ যোৱা আমাৰ ঘৰলৈ শ্ৰী জানো ব'লা হ'ব আমি গৈ আছোঁতো আৰু মাংকি পাপা নাযায় নেকি মোৰ মাংকি পাপা নগ'লে কিন্তু নাযাওঁ তোমাৰ মাংকি পাপা নগ'লে জানো তুমি যাবা আমি জানো নহয় মই ফোন কৰি কৈ দিছোঁ মাংকি পাপা আহিব দিয়া তুমি টেনশ্যন ল'ব নালাগে দেই মাংকি পাপা আহিব ব'লা এতিয়া আমি গৈ থাকোঁ মইতো আগতেই ফোন কৰি কৈ দিছোঁ সেইটো কাৰণে তুমি নাযাবা যে আৰু আহোঁতে আমি ডিনাৰ তাতে কৰি আহিম ঘৰতে মই তুমি আৰু মাংকি পাপা হ'ব এতিয়া খুচ ব'লা এতিয়া আহা দেৰিয়ে হ'ব নহ'লে আমাৰ মাংকি পাপা চাগে গৈ পালেগৈ ব'লা আহা কিমান দিনৰ মূৰত আহিছোঁ ন মামা আমি ইয়াত মোৰ যে বহুত ভাল লাগিছে ইয়ালৈ আহি ভাল লাগিছে তোমাৰ অঁ মামা বহুত ভাল লাগিছে মোৰ জানা তোমাৰ ভাল লাগিছে যদি ঠিকেই বাৰু ভালেই আছে কথা তেতিয়াহ'লে আমি ব'লা চব ৰুম এফালৰ পৰা চাওঁগৈ কিমান ধুনীয়াকৈ আমি সজাইছিলোঁ নহয়নে আৰু আমাৰ গাৰ্ডেনখন বেয়া হৈ যোৱা নাইতো নাই গাৰ্ডেন চাগে বেয়া নাই হোৱা মই গাৰ্ডেন চাওঁগৈ কিমান ধুনীয়া আমাৰ ঘৰটো এৰি যাবলৈ মনেই নাযায় কাৰণ আমাৰ ঘৰটোত বহুত বেছি মৰম আছে ন মা সেইটো কাৰণেইতো তুমি ভাল পোৱা নহয়নো আৰু কি চ' এতিয়া আমি ভিডিঅ'টো এণ্ডিং কৰি দিওঁ ন মামা এতিয়া ভিডিঅ'টো আমি এণ্ডিং মাৰি দিওঁ
সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো কাষতে থকা বেল আইকনটো নিশ্চয় ভিডিঅ' পাই দিব যাতে আমাৰ ভিডিঅ' নটিফিকেশ্যনছবিলাক আপোনালোকে পাই থাকে ঠিক আছে ফ্ৰেণ্ডছ গতিকে আজিলৈ ইমানেই কালি ভিডিঅ' দিয়া নাছিলোঁ তাৰ বাবে বেয়া নাপাব দেই গাইজ আকৌ এক্সাম আহি পাইছোঁহি যে সেইবাবে তথাপিও আমি ট্ৰাই কৰিম ঠিক আছে বাই বাই